হেল্ল' এভৰিৱান প্ৰথমতে কৈছোঁ ভইচ অভাৰ দিওঁতে কাহ চাহ উঠি যাব পাৰে দাইটোক একেবাৰে নধৰিব কিবাকৈ মানুহজনী যে মাতটো জীয়াই আছে সেইখিনিয়ে ভগৱানৰ ওপৰত বিৰাট মানে কৃপা কৰিছে ভগৱানে মোৰ ওপৰত আৰু ৰাতিপুৱা উঠিয়ে ফ্ৰেছ হৈ এনেকৈ টিফিন পেকিং কৰিছোঁ ৰ'ব কিন্তু খানা আজি মই বাহিৰত খাই আহিলোঁ এতিয়া এই টিফিনটো যে মই ঘৰত লৈ আহিছোঁ পিছলৈকে গম পাব কিহৰ কাৰণে মানে খানা একদম ধুনীয়াকৈ পেকিং কৰিছোঁ নিজেও খাইছোঁ ডিউটিলৈ যাব ওলাইছোঁ কিন্তু কি ক'ব ৰাস্তাত গাড়ী নাই কি ধুনীয়াকৈ ভাবিছিলোঁ আজি টাইমত গৈ পাম ৰাস্তাত গাড়ী নাই আৰু গাড়ীও যিখন পালোঁ সেইখনো সেই লেধাই গৈ ট্ৰেফিক জামত ফচিলোঁ তাৰপিছত আকৌ ভগৱানক খাটি বোলো প্ৰভু সোনকালে 10টাৰ আগত মানে দিয়া মানে মোক কিবাকৈ শ্ব'ৰুমটো পাব লাগে 10টাৰ আগত তথাপিতো 9:42লৈকে মই গণেশগুৰি ব্ৰিজৰ তলে পোৱা নাই মানুহ একদম ভৰ্তি হৈ আছে ট্ৰেফিকো ফুল ভগৱানৰ কৃপাত 9:52ত মানে 15 মানে মই গৈ পালোঁ আৰু দেন বাহিৰত খাব গ'লোঁ আৰু হোটেলখন আছিলে মানে ৰেষ্টুৰেণ্টখন আছিলে হানিজ বুলি আৰু খানাটো বিৰাট টেষ্টি হয় 99ত আনলিমিটেড বুফে খানা হয় জুৰুডত আছে আমাৰ আপোনালোকে আহিব পাৰে আৰু ধুনীয়া হয় ইণ্টেৰিয়ৰটো খানাও বহুত টেষ্টি হয় মই মানে একদম পূৰা জেনুইন ৰিভিউ দিছোঁ দেন চাহ খালোঁ একাপ 4-5টা মানত আকৌ আহি কিনে কাম আৰম্ভ কৰিলোঁ বৰ লাগিল বাহিৰত গ'লোঁ গৈ কিনে ভেজ পকৰা খালোঁ এণ্ড আহিবৰ সময়ত গালি খোৱাৰ ভয়ত কাৰণ টিফিনটোতো ঘৰত লৈ আহিলোঁ তো চাহ একাপ খাই মই ঘৰমুৱা হ'লোঁ বাই